তাৰিখে পুৱতি নিশা লক্ষ্য টকবি গাঁৱত থকা এটা ষ্ট'ন কোৱাৰী স্কাইলাৰ্ক কোম্পানী ষ্ট'ন কোৱাৰীৰ পৰা এজন তেওঁলোকৰ মেকানিকৰ কিডনেপ কৰিছিলে কিছুমান দুৰ্বৃত্তই কিডনেপ কৰাৰ পিছত তেওঁলোকৰ পৰা এক্সটৰ্চন মানি ডিমাণ্ড আহিলে ডিমাণ্ড কল কৰিলে আমি সেইমতে ৰিপৰ্ট পোৱাৰ পিছত আমি তেওঁলোকৰ যিখিনি কৰিব লাগে কৰণীয় হিচাপে পুলিচৰ আমি টেকনিকেল সহায় ল'লোঁ আমাৰ এক্সপাৰ্টৰ এই সহায়ৰ পিছত আমি গম পালোঁ যে আজি তেওঁলোকে এটা ডিলিং কৰিব মানুহজনক এৰিব আৰু পইচা ৰিচিভ কৰিব সেইমতে আমি অপাৰেশ্যন প্লান কৰিলোঁ অপাৰেশ্যন প্লান কৰি আমাৰ অপাৰেশ্যন গ্ৰুপ 4টামান আছিলে আমাৰ DSP হেডকোৱাৰ্টাৰ এনেকৈ OC বকলীয়া তেওঁলোকে লিড কৰিছিলে অপাৰেশ্যনটো লিড কৰি তেওঁলোকে যেতিয়া ডিলিং এটা জেগা দিছিলে কানিয়া ইংটি গাঁও বুলি সেই গাঁৱত পইচাটো ৰিচিভ কৰাৰ কথা আছিলে ইতিমধ্যে আমাৰ গ্ৰুপ সোমাই গৈছিল তাতে তেওঁলোকে পইচাটো ৰিচিভ কৰিব সময়তে আমাৰ পুলিচৰ লগত তেওঁলোকৰ এনকাউণ্টাৰ হয় এনকাউণ্টাৰত এজন ঢুকায় কিন্তু আমি সৌভাগ্যক্ৰমে আমি ভিক্টিমকো ৰিকভাৰ কৰিব পাৰিলোঁ আৰু এতিয়া অপাৰেশ্যন চলি আছে আমি বাকী কেইজনকো আমি ট্ৰেক কৰিবলৈ ট্ৰাই কৰি আছোঁ খুব অতি সোনকালে আমি আশা ৰাখিছোঁ বাকী কেইজনক আমি ধৰিবলৈ পাৰিম কিবা আৰ্মছ ৰিকভাৰী পিষ্টল এটা পোৱা গৈছে যিজন দুৰ্বৃত্ত ঢুকাইছে তেখেতৰ পৰা আৰু এমুনেশ্যনো পাইছোঁ আমি 48 এতিয়াই ক'ব পৰা হোৱা নাই তেওঁলোকে কাৰণ যেতিয়া পইচাৰ ডিমাণ্ডটো আহিছিলে তেওঁলোকে কোনো সংগঠনৰ নাম লোৱা নাছিলে আমাক ডাইৰেক্টলি কোম্পানীৰ ফালৰ পৰা কোৱা হোৱা নাই যদিও আমি টেকনিকেল ইনপুটৰ পৰা যিখিনি খবৰ পাই আছিলোঁ আমি ইণ্টাৰচেপশ্যনৰ পৰা আহিছোঁ যদিও কিন্তু তেওঁলোকে কোনো ধৰণৰ সংগঠনৰ নাম লোৱা নাছিলে আৰু আপোনালোকে জানে এতিয়া কি কোনো সংগঠন এক্টিভ সংগঠন নাই ইয়াতে কাৰ্বি আংলঙত সেই গতিকে আমি ভবা নাই কোনোবা দুৰ্বৃত্ত হ'ব নিশ্চয় তাকে বা আগতে কোনোবা চাৰেণ্ডাৰ কৰা ব্যক্তিও হ'ব পাৰে আমি এইখিনি ভেৰিফিকেশ্যন এটা কৰি আছোঁ এদিন বা দুদিনৰ পিছতে আপোনালোকক আমি জনাব পাৰিম পৰিমাণ তেওঁলোকে প্ৰথম 30 লাখ টকা বিচাৰিছিলে 30 লাখৰ পৰা হয়তো তেওঁলোকৰ লগত কিবা এটা নেগচিয়েশ্যনত আহি খুব কম এমাউণ্টতে তেওঁলোকে এৰিবলৈ চেষ্টা কৰি আছে গ্ৰুপটোৰ এতিয়া সম্পূৰ্ণ ক'ব পৰা হোৱা নাই কিন্তু ভিক্টিমৰ পৰা আমি যিখিনি খবৰ পালোঁ যিজন ব্যক্তিক তেওঁলোকে কিডনেপ কৰিছিলে কিডনেপ কৰাৰ পিছত আমিতো ৰিকভাৰ কৰিছোঁ ইতিমধ্যে তেওঁ সোধপোছৰ পৰা গম পোৱা গ'ল তেওঁক 4জন ব্যক্তিয়ে ৰাখিছিলে তেওঁলোক বুলি নহয় আচলতে তেওঁলোকৰ উদ্দেশ্য আছিলে অকল পইচাৰ ডিমাণ্ড কৰা এক্সটৰ্চন কৰা তো এক্সটৰ্চন কৰা স্কাইলাৰ্ক কোম্পানীক হয়তো তেওঁলোকে টাৰ্গেট কৰিছিলে স্কাইলাৰ্ক কোম্পানীৰ কোনোবা ব্যক্তিক তেওঁলোকৰ কৰ্মচাৰীক পাইছে আৰু উঠাই লৈ গৈছে উদ্দেশ্যটো সেইটোৱে তেওঁলোকৰ